মৰমপ্ৰিয়া ক্ৰিয়েশ্যনৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি প্ৰথমতে পাব লাগে ছাবস্ক্ৰাইব কৰক আৰু এই ঘণ্টা বাজনটো টিপি দিব আৰু যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে লাইক কৰিব নাপাহৰিব দে। নমস্কাৰ দৰ্শকসকল, আপোনালোকক স্বাগতম জনাইছোঁ জংগলী নিউজ চেনেললৈ। আজি আমি আলোচনা কৰিম ভাৰতত এটা তুলপাল লগাই থকা নিউজ, সেইটো হৈছে চাইনিজ এপ। চাইনিজ এপৰ বিষয়ে বহুত চলি আছে, আমি গতিকে আলোচনা কৰিম আজি। আমাৰ লগত দুজন বিশিষ্ট ব্যক্তি আছে, তেওঁলোকে কি কয় মতামত শুনিম। তেওঁলোকক প্ৰথমতে আমি আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমে আমি স্বাগতম জনাব বিচাৰিছোঁ মিষ্টাৰ আই লাভ ইউ শইকীয়া। আপোনাক মঞ্চত বহিব দিয়া হৈছে। হাই টিকটক ফ্ৰেণ্ডছ, হাই হাই এইটো হাই। টিকটক নহয়, এইটো মোৰ হেৰি টিভি চেনেল। আৰু আমি লগতে আৰু এজন ব্যক্তিক অঞ্চললৈ আমি মাতিব বিচাৰিছোঁ। তেওঁৰ নামটো হৈছে, তেওঁৰ নামটো জানে নেকি আপুনি? পাহৰিলে নাজানো, যোৱা কিয় তেনেকৈ কোৱা? মন কৈছে ভিত্তিত দুবেলি গজা বৰুৱা আপোনাৰ মঞ্চত বিচৰা হৈছে। হয়, নমস্কাৰ। দুয়োকে আমাৰ ষ্টুডিঅ'ত আপোনালোকক দুয়োকে স্বাগতম জনাইছোঁ। গম পাইছেই চাগে আমি আজি আলোচনা কৰিম এটি মানে টপ নিউজ। ভাৰতত টিকটককে আদি কৰি সকলো আৰু চাইনিজ এপ বন্ধ হ'ব, সেই বিষয়ে আমি আলোচনা কৰিম। আমি যাব বিচাৰিছোঁ আই লাভ ইউ শইকীয়াৰ ওচৰলৈ। আপোনাৰ নামটো বিৰাট ধুনীয়া কিন্তু দেই, আই লাভ ইউ শইকীয়া। মানুহটোও ধুনীয়া। কোনে ধৰিছিল আপোনাৰ নামটো? মোৰ নামটো মানে সৰুতে যেতিয়া মানে আমাৰ ঘৰতে আৰু আইতা এজনীয়ে থৈছিল। বঢ়িয়া নাম শুনাৰ, ইংলিছ নাম, ভাল লাগিছে। এতিয়া আপোনাৰ পৰা আমি জানিব বিচাৰিম, ভাৰতত যেতিয়া চাইনিজ এপবিলাক বন্ধ হ'ব, চাইনাই বহুত লুটি আছে আমাক, লুটি আমাক ধ্বংস কৰি পেলাইছে, চবে গম পাইছে। আৰু আমি ডিলিট কৰিব লাগে এপবিলাক আমাৰ নিজৰ ভালৰ কাৰণে। আপুনি কি হ'ব? মোৰ কথা দুখেই লাগিছে আৰু মই টিকটকত কেতিয়া যে ভিডিঅ' কৰিব পাম, কেতিয়া যে মানুহবিলাকে গালি পাৰিছে। মোৰ গাত কি ভুল? মইতো ভিডিঅ' ভালকেই দিছোঁ। আছে কি আছে শৰ্মাই দিম, কাক খিজা বুলি কৈছে? টিকটক বন্ধ হ'ব, বন্ধ হ'ল কি হ'ল? মই বেলেগকে বনাম, বেলেগত বনাম। নাম নকওঁ আৰু মিক্ৰী আনপাই দেখোন মুখখন শৰ্মাই দিম কিন্তু কেনেকুৱা কৰে চাওক। আপোনাৰ ওচৰলৈ আহিব, এইবাৰ আপোনাৰ ওচৰলৈ আপুনি কি ক'ব? মই এতিয়া কি বুলি ক'ম আপোনালোকক? এই আমাৰ যে ৰাইজৰ এই মখাৰ নিচিনা যি মৰণ নাম ঈশ্বৰী মৰণ নহৈছে, কি ক'ম ধৰিব পৰা নাই। মৰণ নহয় মৰণ নহৈছে জন্ম পাইছে দুনীয়াখনত কাম নাই। বুজি পাইছোঁ বাৰু, কিন্তু লেভেল বেছি দেখাই আছে, সেই হিচাপত লেভেল পাইছে। এতিয়া আমি চাইনিজ এপ, আপুনি যে ক'লে চাইনিজ এপৰ কথা, এতিয়া কি ক'ম? সেহাত মেক্ৰী মখাই কেনেকৈ আছে বুজি পোৱা নাই। এই আমাৰ ধ্বংস কৰিব হৈছে। আচলতে কি জানেনে, এই নিউজত পাই আছোঁ চাইনা যিটো মানুহে হেৰি বনাইছিল, টিকটক বোলা বস্তুটো বনাইছিল, সি বোলা হেৰি ধেমালিৰ কাৰণে বনাইছিল। যে আমাৰ ইণ্ডিয়াত ইমান ধেমালি কৰা মানুহ আছে, বুজি পাইছোঁ, ভাল হয় বুজি পাইছোঁ, কিন্তু সিহঁতৰ কাম বেলেগ নাই। সেইকাৰণে কোটি কোটি টকা দি পেলাই সহায় কৰি থাকোঁ, আকৌ আমাৰ আৰ্মি মহা মাৰিব, সিহঁতৰ বেলেগ কাম নাই। নীলেজ মহাৰ যদি তহঁতৰ টেলেণ্ট আছে, তহঁতে বেলেগত নাথাকে, মঞ্চত দেখাও, তহঁতে ইউটিউবত দেখাও। ইউটিউব এটা ডাঙৰ হেৰি। দৰ্শকসকল আপোনালোকক কৈছোঁ, ইউটিউবত দেখাই দিয়ক, আপোনাৰ যদি টেলেণ্ট আছে মঞ্চত দেখাওক। ৰাম, কি যে কয়, লাজ নালাগে নেকি তোমালোকৰ? আপুনি গোন্ধ পাইছেনে? অলপ অলপ পাইছোঁ কিবা কিবা আটা কি যে কয়, শ্লিম ফিগাৰৰ কোনোবা মানুহ আছে বেয়া বস্তু খাইছিল একো হোৱা নাই। শ্লিম ফিগাৰ এতিয়া কেনেকুৱা কৰে চাচোন, শৰ্মাই দিম একেবাৰে। তাই ফিগাৰ নাচাগে, তাই এই কি বুলি কয় বিজেলি বা আন পাই দেখো কিবা নকওঁ আৰু কথা চবে কয় দেই। উঠি যাম দেই। আপুনি ল'ৰা দে ছোৱালী? মই মানে লৰাই দিয়কচোন আৰু ল'ৰা তাই নাম হেৰি। এতিয়া চাইনিজ এপবিলাক বন্ধ কৰিব দিছে, চবে ডিলিট কৰি আছে, এইবিলাক হোৱাটছআপত মেছেজ আহি আছে। আমি কমপ্লিট ডিলিট কৰিছোঁ, এটা এপ নাই মোৰ চাইনিজ এপ। মোৰ ঠিক আছে, আপুনি ভালকৈ, আপুনি সম্পূৰ্ণ দেশপ্ৰেমী, সম্পূৰ্ণ দেশপ্ৰেমী। এতিয়া আপোনাৰ ওচৰত আপুনি কি টিকটক এতিয়ালৈ আনইনষ্টল কৰা নাই নেকি? আনইনষ্টল কৰা নাই। কিয়? আপুনি দেশত নহয়, আনইনষ্টল কৰা নাই মানে মই একলাগে কৰিম, বহুত মানুহ দেখোন এতিয়ানো কৰাই নাই দেখোন, চলিয়ে আছে। আপোনাৰ শুনা এটা কথা, কোনোবাই হাক বেগিছে, আপুনি কি হাগা নালাগিলেও হাগা নহয়, সেইটো কথা নহয়। এই হাগলি পিছে পিছে যোৱা মানুহে নিজৰ মনততো ভাবিব লাগে, নিজৰ মনৰ কথাটো নিজে মনত সেইটো নহয়। একচুৱেলি টিকটকটো ভাল লাগছিল দেখোন, দুখো লাগছিল এৰি দিব লগা হ'লে। আৰু গমো পোৱা নাছিলোঁ টিকটকটো চাইনাৰ এপ হ'লেও আমাৰ কাণত কষ্ট পাইছোঁ আৰু অলপমান। আপুনি এনেই পঢ়া শুনা কৰি পাইছেনে? পঢ়া শুনা 7ৰ পৰা নপঢ়িলোঁ আৰু। ঠিকে আছে। আৰু বাকী টিকটকটো আনইনষ্টল কৰিব বুলি আশা কৰিলোঁ, সকলোৱে কৰিব বুলি আশা কৰিলোঁ। চব আৰু টিকটক বুলি নহয়, চব এপ, যিহেতু আমাক চাইনাই লুটি আছে হয়নে? এতিয়া আমি টিকটকৰ কথা আলোচনা কৰিছোঁ, চাইনাৰ এপ, আৰু বেলেগো আলোচনা কৰিম। আপোনাৰ চশমাটো ক'ৰ পৰা আনিছিল?
এযোৰ মানে মই চাইনা পৰা আনিছোঁ ইমানে ভালাই ডিলেট কৰক এতিয়া না ডিলেট কৰক পেলাই দিয়ক নহ'লে ক'লো আমি কি কৰিম আপুনি এটা কাম কৰক পেলাই দিয়ক পিন্ধি যাই থাকক মোৰ এটা বাথৰুম আছে মানে হেৰি আৰু লেট্ৰিন নালাগে। 2 মাইল দূৰত এটা মাটি লেট্ৰিন আছে তাতে পেলাই থওক যা তাতে পেলাই দিবা তাতে পেলাই দিবা পেলাই দেখ কৰোণা চোনা আহি যাওক ভয় লাগে ভাই সেই ইয়াৰ চিনি বস্তু যাই যাওক পিন্ধি। তোৰ লগত আনিব লাগিব অলপ পিছত লৈ আহিব এতিয়া আৰু বেলেগ এপ গিলানো অ'কে মই এতিয়া কথাটো ইমান গৰম পাইছোঁ গৰম পাইছি এচি চেচি নাই আকৌ এচি লাগে তাক এই গৰমত চিলেঙে লাগে তাক ক'ত পিয়াজৰ পিন্ধি বাকলি জ্বলাই এটা কাম কৰ শুনিছা নাই সি কেনে তাক আপা নেপি ধৰবে নৰি আমাৰ ঘৰত দুটাকে এচি এই আছে শুন এই পুখুৰীৰ মাজত যি কচু হয় সেই কচুত যা ফাঁচি লগে মদ খাই পিয়াজৰ বাকলি চালা কাম নাই পানী নাখালে যাব শৰ্মাই দিম হা ছয় 2 কেজিমান মই একেবাৰে মন লাগি আছে চিন্তা কৰে এটা কেনে কৰে আৰু আপোনাৰ যদি গৰমে লাগছে এখন কিয় মোৰ বাকলি উৰি আহিছে এইখন কিয় এইখন মোৰ ভাল লাগে যে আকৌ আপোনাৰ ওচৰত যাম এবাৰ হয়। কেনে পাগেলি আন পায় আপোনাক মোক কিয় কি মই এটা কথা আপোনাক মোক কিহৰ কাৰণে মাতিছে এতিয়া মই কিন্তু বুজি নাপালোঁ মই কিন্তু সুচাইড কৰি দিম কিন্তু এতিয়া শুনো টিকটকত কিছুমান এনেকুৱা হিষ্টে আছে মতাৰ কাপোৰ কি দি পিন্ধে এতিয়া আৰু কওক, কি হ'ল? মোক তাড়াতাড়ি কওক। কি কৰিব কৰিব লাগে? এতিয়া পাৰ্লাৰ যাব এই লাগিব বলিউড এডভাৰটাইজ মাৰে এহাতে ডিবেট কয় এই চাই মখা খানব এই কাজলৰ ৰং ইমান গভীৰ যে 12 ঘণ্টালৈ কি নুগুছে ইমান অসভ্য বালি কি আপোনালোকৰ বেলেগ কাম নাই নেকি সেইটোৱে টেলেণ্ট আকৌ আমাৰ বহুত টেলেণ্টটো এই শুনো আমাৰ শুনো সেইটোৱে মোৰ talent। কথা শুনো যদি টেলেণ্ট আছে আপোনালোকে চব মঞ্চত মাৰি দেখক অসমত ইমানো দুখীয়া নহয় অসমত বহুত দেখাব মঞ্চ পাৰে আছে আপোনালোকে ডেন্স কৰক আৰে আপোনালোকে পাইছে নেকি আমি পাৰিছোঁ একেবাৰে আমাৰ টেলেণ্ট বুলি কয় এইটো মঞ্চত যাই পেলাই দেখাক নাই ইউটিউব আছে ইউটিউবৰ নিচিনা ভাল বস্তু এটা আছে তাতে যাই টেলেণ্ট দেখা আপোনাৰ কি হয় টিকটকত হেৰি আপুনি পাৰিব কওকচোন পাৰিব আমি নে? আমি পাৰিম কাৰণে ইউটিউব দেখাইছো আমি ইউটিউব ক্ৰিয়েটৰ তোক বাই তাক বা খিনে দি আপুনি মোৰ ইংলিছ শুনছি মই অক্সফৰ্ড বিদ্যালয়ত মোৰ কিমান পঢ়ি followers আছে আপুনি বিশ্ববিদ্যালয়ত জানে? কথা ক'বা ৰ'ব, আহিলে ফোন ফোন আহিছে। আহিলে ফোন তাইৰ তাইনে তই বাৰে বাৰে কোনবিলাক লাগি ফুল যাব লগ কৰি থৈ দে ইয়াতে ফোন জান হয় মোৰ নালাগে দিয়ক পিছত যাম দিয়ক হয় দিয়ক মই ফোন কৰিম দিয়ক হয় হ'ব দিয়ক হয় এই এটা এইগিলা হেৰি ফোন চোন ইউজ নহয় দে ও একটু মুছে আপনার গেলাবা মাথা না তে বমি করে মাথা না হলক হলক তেতিয়াহ'লে কিয় মাত দিছিল ফোন লৈ আহে নেকি কি হরিলা কোন ফোন কৰি আছে আপনি ৰাইজু মানুহ চাই আছে নাই তই মোৰ ফলোৱাৰ্ছ এই ৰাইজু আপুনি চাই আছে জানে থৈ কিমান দিয়া কষ্ট কৰি বনাইছিলো আপনি কি টাকা ইনকাম করে অকসুন পইচা নাপালে কি হ'ল মানুহবোৰে ইমান মৰম দিছে মোক লাইক কৰে শ্বেয়াৰ কৰে কথা কয় টেলেণ্টৰ এতিয়া কথা আপনি কয় অকসুন আপনি আৰু কি এপৰ বিষয়ে কি ক'ব আপোনালোকে কৈছে এতিয়া ডিলিট কৰিব লাগিব আৰু এতিয়া ডিলেটটো কৰিবই লাগিব মই এই জানো। টিকটক চিকটক কত পাবজি কত কি এপ আছিল সেইগিলা এপ চলাই বেয়া আছে চব চলি বেয়া হৈছে কি কৈছে জানে মই বহুত দেখা পাইছো এই বাহৰ তলত যাই পেলাই পাবজি ইউজ কৰে এনেকৈ টিপি থাকে মোবাইল এনেকুৱা বেকা লাগি গৈছে মাক বাপেকে 15-20 টকা দি মোবাইলটো কিনি দিয়ে বেকা লাগি গৈছে চলিগিলা ভাল হ'ব আহিছে মোবাইলগিলা এনেই খেলা খেলাই থাকবা মোবাইল টিপি থাকবা দিয়া নাই নহয় তামাৰ চাই নাই জানে আমাক পাগল পাগল বনাইছে সেই এই কিয় বহুত পাগল বনাইগে? শুনিছো নিউজ মহা ওলাই আছে কি ধুনীয়া সঁচা নিউজ ওলাই আছে যে আমাৰ কি আছিল ইণ্ডিয়াত ইউজ কৰা এপগিলা যে চাইনাৰ এপগিলা যে ইউজ কৰে পাহেদি বাহিৰ যা মাথাটো অলপ হেৰি আছে আৰু চৰি এই চাইনাৰ এপগিলা যে ইউজ কৰে সেইগিলাকে টকাগিলা দিয়ে সিহঁতৰ আৰ্মি কৈছে সিহঁতৰ আৰ্মি আমাৰ বৰ্ডাৰত মাৰিলা কম বেয়া লগা নাই বা এটা আৰ্মি আমাৰ জোৱান শ্বহীদ কম বেয়া লাগে বেয়া লাগিব বেয়া কথা টিকটক সিকটক গিলা সব জি আছে পাবজি এই ইউসি ব্রাউজার এগুলা এপ করে পারা বহুত ডিলিট কৰিব কথা আৰু এটা শুনছো এই টিকটক চাইনিজ এপ আকৌ এই কি আছিল পাবজি এই খেলা খেলাই যায় পাবজি চাইনিজত এইগিলাক নকৰাৰ আগতে কি কৰিছিল চলিগিলাক সেই ধৰণে খেতি কৰি আছিল কিবা কৰি আছিল ঘৰৰ কাম কৰিছিল যেতিয়াৰ পৰা এইগিলা মৰণ মহা এপ মহা আহিল চালা জাতত যোৱা এপ মহা সেইগিলাকৰ পৰা সুখ নহৈছিল চলিগিলাকলৈ ইমান বেয়া লগা হৈ গৈছে অলপ কবাৰ শুনো ইমেন সঁচা কথা কৈছো আমি গৰম লাগিছে হয় হয় সেইটো হয় হয় জলদি কৰা মোক গৰম লাগিছে দেই আমি এতিয়া এটা সৰু বিৰতি লৈ ল'ম বিৰতিৰ পিছত পুনৰ উভতিম বাইদেউ জাৰুবাত কেই টকা লৈছে দুখৰ কথা মন বেয়া লৈছিল 25.5 টকা হৈ গ'ল দুদিনতে বেয়া আরে এই পাত ব্যবহার করো ঘরতে বাই ঘররে বস্তু বাহনি এই পাত ব্যৱহাৰ ব্যবহার কৰক করো বাহৰি নমস্কাৰ দৰ্শকসকল বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো জংঘলী নিউজ চেনেললৈ হৰি ও ককসুন কি হৈছে নহয় মানে টিকটকটো অলপ চাইছো কি আপডেট দিছে মোবাইল চোৱা Wow. দৰকাৰকে মোবাইল ভাগি দিব কেনেকুৱা কৰে চাকচোন এতে আপোনাক টিকটক কৰিব লাগিলে ঘৰত বস্তি যে টিকটক কৰি থাকিবি লেট্ৰিনৰ ভিতৰত হয় দাদা সেইবিলাকৰ কমন চেন্স নাই কিয় মাত দিছে এইবিলাকক আপোনালোকৰ চত মাতিছিল নে ৰাতিপুৱা 7টাতে উঠিছো আজি হয় আৰু
কি ক'ব চাইনা এতিয়া লুটি পুটি খাইছে ধৰক আমাক ভাৰতৰ আদা আদি শেষ কৰি পেলালে হেঁতে আমাক মৰা নহয় টোটালি লুটি খাইছে চাইনা কিন্তু আমাৰ অসমৰ ভাৰতৰ মানুহবিলাকে বুজি নাপায় বুজি নাপায় মোক তাকে কৈছোঁ সাধাৰণ আপোনালোকক কাজিয়া কৰিব যাব কাজিয়া কৰিব যাব। ধৰক এতিয়া যিগিলা জোৱানগিলাখানে মানে আমাৰ আৰ্মিগিলাখানে কষ্ট হৈছে সেয়া কৰিব লাগে সাধাৰণ টিকটক বা এপগিলা ডিলিট কৰিব লাগে এইটো কথা সেইটোৱে কথা সেইটো মানুহে নুবুজে আৰু কি হৈছে সঁচা কথা কৈছোঁ বেয়া নাপাব কাৰণে আপোনালোকৰ চেনেলটো কৈছোঁ এই বহুত ডাঙৰ ডাঙৰ মানুহে টিকটক ডিলিট কৰা নাই গম পাইছেনে সঁচা কথা কৈছোঁ এক্টৰ বহুতে ডিলিট কৰা নাই টিকটক নিলেছে কাম নাই নেকি ইণ্ডিয়া মৰিব লগা হৈছে মৰিব ধৰিছি আৰু কিয় তেনেকে কৈছে ৰ'বগে আপুনি কিয় তেনেকে কৈছে ভালকে ব্যৱহাৰ কৰিলে চব বস্তুৱে ভাল বস্তু ভাল শুনো ভাল ব্যৱহাৰ আপোনাৰ মাথাৰ লগত খেলা খেলাই আছে গম পায় টিকটকটো বেয়া নাছিল বাৰু বেয়া বস্তু নহয় বাৰু ভাল ব্যৱহাৰ কৰিলে ভাল আমিতো বেয়াকে বনোৱা নাছিলো ভালকে বনাইছিলো কথা এই বাকীগিলাকে কাপোৰ নিপিন্ধাকে ভিডিঅ' বনাইছিল নেকি ডিলিট কৰিছি ভিডিঅ' বনাইছিল সেইটো বেয়া কথা নহয় কিন্তু এতিয়া আমি গম পালোঁ যে সেইটো চাইনিজ এপ চাইনাৰ একদম মানে সেহেঁতে আমাক খাবাক কালি এপটো বনাইছে বেয়া আমাক খাবাক লাগি ডিলিট কৰাত কি ইউটিউব কৰক আমি ইউটিউব কৰক ভাল মানে মই যে মনত কিমান কষ্ট পাওঁ আপোনালোকে জানে হেৰি এইবিলাক কি হয় লিপষ্টিক এটা চকুৰ কাষত লিপষ্টিক তাৰমানে কি জানানে মই আহোঁতে অলপ দেৰি হ'বই নে ভাত চাত ৰান্ধি পেলাই আহিব লাগে চলি পলি চাই পেলাই সেইকাৰণে এইবিলাক লাগে নাই হ'ব দিয়ক কওক আপুনি এইটো ইমান নকওঁ মোৰ কাৰণে কি চাই আছে নহয় দেখা পাইছোঁ না হাজবেণ্ড আছে অভদ্ৰ এইজন অভদ্ৰ মোক কয় অভদ্ৰ বুলি অভদ্ৰ নহয় আমি খাতি গাঁৱৰ মানুহ আমি আমাৰ আজিলৈকে দেখাত এনেকুৱা এটা কলংক নাই অভদ্ৰামীৰ কলংক নাই কি কথা কৈছি আমি কি কলংক কৰিছো নহয় চাৱা নাই আমি তিনিটা একেলগে বহিছোঁ দেখা পাইতো ভাই মোৰ এজনে হাজবেণ্ড আছে আৰু এটা বাচ্চা আছে কি পাঁচটা হাজবেণ্ড থাকে নেকি আপোনাক থাকিব মই আপোনাক ভালকে কৈছো মোৰ এজনে আছে এজনে মোৰ এতিয়া কি কৈছে কওকচোন হয় এতিয়া হেঁতে টিকটক আনইনষ্টল কৰিব আমাৰ সকলোৰে আগত চবেই কৰিব কৰিম আৰু আপুনি কিছুমান কওক আৰু এপৰ বিষয়ে কি জানে এপৰ বিষয়ে তাৰ আগতে এটা কথা কওঁ হেৰি আমাৰ এই অলপ আগতে আমাৰ ইণ্ডিয়ান আমাৰ আৰ্মি জোৱান হ'ল শ্বহীদ হ'ল শব্দ ভুল হৈ যায় নে কিন্তু বেয়া নাপাব কি জানানে সেই যিটো জেগাত আছিল তাতে আজি কিবা 19 কিবা চনত আৰু 1900 কিবা চনত মই ইমান হেৰি নাজানো না পাহৰিলোঁ এটা চুক্তি হৈছিল যে তাতে কোনো ধৰণৰ যুদ্ধৰ সামগ্ৰী বা হাতিয়াৰ ইউজ কৰিব নোৱাৰে কিন্তু চাইনাই বিশ্বাসঘাতকতা কৰিলে আমাৰ লগত বিশ্বাসঘাতকতা কৰি অভদ্ৰ সিহঁতে কি কৰে জানেনে এই চাতঠেঙীয়া যি বস্তু আছে টেবুল চকীত বাহিৰে চাতঠেঙীয়া নহয় টেবুল চকী চব খায় হিংস্ৰ সিহঁত একো কাম নহয় গৈছে সিহঁতৰ বেলেগ একো কাম নাই সিহঁতৰ কথা সিহঁতে খাইছে আপোনাৰ পইতা চৰাই খাই নিউল খাই সাপ খাই খাম কণী বেলেগৰ কথা আলোচনা কৰি লাভ নাই দিয়ক দেই সিহঁতৰ উমেনি লোৱা কণীবিলাক খাই বোলে পাপ কাম পাপ কৰিছে আনকি এইবিলাকতো দে বহুত বেয়া বেয়া বস্তু খাই ক'ব নোৱাৰা বস্তু খাই আপোনাৰ আৰু সিহঁতে আমাক এতিয়া ধৰক এইটো কি কয় আমাৰ কৰোণা ভাইৰাছটো সিহঁতৰ পৰাই সৃষ্টি হ'ল আমাক ভাৰতক একদম নষ্ট কৰি পেলাইছে মোৰ নামে লৈ গ'লে হেৰি কথাটো আপোনাৰ নামে আপুনি নিজেই কয় নহয় গাড়ী পাৰা আহি যায় না একো নাই কিছুমান নাপাপে অভদ্ৰ এইজন ৰ'বহে মই কথাটো আপোনাৰ নামটো কিন্তু সলাব পাৰে দেই ভিত্তিটো বেৰি গজা নামটো একদম বেয়া আজু ককাই দি থৈ গৈছে ঠিক আছে তেওঁক আকৌ মই মোৰ নামটো চাওকচোন কি ধুনীয়া আই লাভ ইউ শইকীয়া একেবাৰে বিউটি ধুনীয়া তাই যি কৈছে তাই কি ক'বা নোৱাৰো দে তাই কৈ আছে যি বাৰে বাৰে আইতাকে নাম দিয়া বুলি কৈছে একেবাৰে শৰ্মাই ৰ'বা ৰবি তাই নেকি শুন কথা এটা কওঁ তোৰ যে আই লাভ ইউ নাম এই যেতিয়া আইতেৰে যাওঁতে আইতেৰে ইংলিছৰ সঁচাইটো দিবা মই দিয়া লিখবা নাজানে আমাৰ আইতা কেনেকে নকব দেই আই লাভ ইউ তই বানাম জানা আই লাভ ইউ নাজানিলে কি হ'ল আমি গাঁৱৰ ৰ'ব পাৰো চব জানো আৰু কিয় মাতি ফকৰা জানো আপোনালোকে তাৰমানে মোক একো কথা ক'ব চান্স নিদিবই নেকি কথা কৈ ভাল পাওঁ দেৰি হৈছে দেই মোৰ কাম আছে বহুত মোৰ চেনেল মই এংকৰ মই আপোনালোকক মাতি আপোনালোক মোৰ অতিথি ময়ে সুধিব লাগে আপোনালোকে ইমান বকে দুজনে মোৰ মাথাটো একদম বিষাই দিছে সঁচা কৈছোঁ মইতো বকি ভাল পাওঁ এইবিলাক কথা বাদ দিয়ক মেইন কথা আছে দিয়ক যেতিয়া ওলোৱা নাছিল ধৰক এতিয়া টিকটক নোলাওঁতে মানুহবিলাকে ডেন্স কৰিছিল মানে ডাইৰেক্ট পাৰফৰ্ম কৰিছিল ভাল লাগিছিল আৰু ধৰক পাবজিৰ কথা বতৰা কৈছিল আজিকালি কি হৈছে জানানে আজিকালি কি হৈছে জানানে মাক বাপেকে সদায় ঘৰত থাকে সেই কাষৰ চলিটোৱে ভালকে মাক বাপেকৰ লগত কথা নকয় মই আচৰিত ভাবোঁ কিছুমান কথা এই চহৰততো আৰু ওপৰত ভালকে কথা বতৰা নকয় মাক বাপেকৰ পাবজিত ইনকে থাকে কেতিয়াবা চক্কা উঠো ময়ো একদিন ৰাস্তা দি যাই আছো
মাৰকে কৈ আছে মাৰ এক মই দাউৰিব লগা হৈছে এতিয়া মুখে মাৰবে ক'লা নেকি মই এখৰ ভয় খাই দাউৰি আছো তাৰ পৰা সিহঁতে খেলিছে পাৰিছে পিছতে আপুনি মোক আগত নকৰিব কিন্তু লাগিব পাবলি নহতে ধৰ এতিয়া ক্ৰিকেট খেলি চলিবিলাক স্বাস্থ্য হৈ স্বাস্থ্য হৈ থাকে যায়। আৰু আগতে আমি দাউৰিছিলোঁ এতিয়া নদাউৰো আমি অ 50 কিলোমিটাৰ দিনত চাইকেল মাৰো অ সেইটো ভাল এতিয়া আপোনালোকে ধৰক এতিয়া পাবজি চাবজি খেলে এতিয়া ঘৰত ডায়েবেটিছ হ'ব সোনকালে চুগাৰ হৈ মাৰ বেমাৰ লাগি মৰবো এইগিলা ফাফৰে ধৰা মৰণ নহয় চাইনাৰ আপবিলাক আপুনি মোৰ কথা ক'বলৈ কোন? ভাল আছে এপবিলাকে কি কৈছে জানা মই সৰু কথা হয় মনত থাকি দেই টিকটক আমি এটা ভিডিঅ' চাওঁ আৰু পিছৰ ভিডিঅ'টো আহিব পিছৰ ভিডিঅ'টো কি হয় জানানে ধুনীয়াকৈ আহিব আকৌ পিছৰ ভিডিঅ'টো চাবাক লৈ মন যায় থাকে এটা ভিডিঅ' ভাল হৈ চাওঁ এই আমাক তাৰমানে মাথাৰ লগত খেলা হৈছে এটা চাইন্স আছে চাইন্স মানে বিজ্ঞান আছে মই সেইটো পাহৰিলোঁ বাৰু নামটো মই সেইটো কৈ দিওঁ জানে নেকি হে ৰ'বগে আমি যিকোনো পুৰণা বা নতুন গান এটা 15 ছেকেণ্ড বা 10 ছেকেণ্ড আমি নুশুনো গানটো কিন্তু যদি টিকটকত যদি গানটো লৈ পেলাই আমাৰ গাছৰ পাতৰ শ্ল' মোশ্যনৰ ভিডিঅ' এটা দি দিওঁ চবেই শুনিব আৰু কি এইবিলাক কাম নাই নেকি বেলেগ এনেহে বকি থাকে হয়নে আৰু চাবচোন টিকটকত কিছুমান ধৰক মানে এইবিলাক দেখায় যি সৌন্দৰ্য চৰ্চা কিবা এইবিলাক ইউটিউবতো ভালদৰে দেখায় ইউটিউবত ষ্টেপ বাই ষ্টেপ Step by step ইউটিউব দেখায়। চা টিকটক কিয় চাব লাগে বেয়া এপ সেইবিলাক হোৱাট ইজ টিকটক একো ভেলু নাই বুলি বেয়া। কৈছোঁ টিকটকৰ তেনেকৈ নক'ব যে আমিও টিকটক কৰোঁ হে হৈছে দিয়া এটা কাম কৰোঁ টিকটক এইটো মোবাইল এটা নহয় মোবাইল দিয়া টিকটক ডিলিট কৰক আমাৰ আগত ডিলিট কিয় তেনেকে কৰক কৈছে? টিকটক হেৰি টিকটক তিনিটা এপ আছে ডিলিট কৰক ডিলিট ইউটিউবৰ কৰক আছে টিকটক নকৰোঁ আছে দেই আৰু এতিয়া delete মই কৰক। ঘৰত কৰিম ডিলিট কৰক এতিয়া delete কৰক। ডিলিট ঘৰত কৰক কৰিম দিয়ক। এ ৰ'ব আৰু এটা দিব নিদিব ডিলিট কৰক চোন আপলম আপলম মোবাইল ডিলিট কৰক ডিলিট কৰক মুখটো গোটা লাগি আছে মোৰ মুখ কথা কওঁতে কওঁতে দে ডিলিট কৰক ডিলিট কৰক নকৰোঁ নেকি হে ডিলিট কৰক কথা ক'বা আহে ঘৰত কৰিম দিয়ক হে ডিলিট কৰক এতিয়া কৰক নেউল চালা নেউলি নেউলি আৰু ৰাইজক কথা কৰোঁ কৈছো এ আৰু এটা কথা বিলাক এ delete কৰক আৰু এই উন্নিখান গুচকচোন উন্নি গুচক উন্নি গুচকচোন এইগিলা আঁকি চলি উন্নি গুচক উন্নি গুচক সন্মান খেদাবা নেকি অসমৰ এইগিলা গুচক 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 গুচক। গুচক গুচি যা মানে লাগাতকৈ বেছি অ কি ধুনীয়া চলটো কেনেকুৱা লগা হৈছে এখন মুখ দিয়া কি ধুনীয়া চলটো তাই হেৰি ভাল টেবুল পালে ভাই মজা হ'ব কিয় তেনেকুৱা কৰিলে আপোনালোকে মোৰ লগত ভাল দেখি চলটোক আপুনি ইমান ইমান ধুনীয়া চলটো আপুনি ভালকৈ নাথাকাব আপুনি কিয় এইগিলা আঁকি চলি দৰে হৈ থাকে আৰু শুনক কথাবিলাক আপুনি ভালকৈ কওকচোন এইবিলাক নালাগে, এইবিলাক কিয় মুখত এনেকে এইবিলাক এইবিলাক কিয় এইবিলাক হেৰি হেৰি আমি কি কয় পলিঅ' বেমাৰীবিলাকে এইবিলাক মুখত দিয়ে। এইবিলাক কিয় দিয়ে আপুনি? এনেকুৱা কৰি চাওকচোন এওঁ আপুনি ভালকৈ কথা কওক ভালকৈ কথা আৰু কি জানে আমাৰ ইউটিউব চেনেল আছে আপুনি চাবচোন কি ধুনীয়া খাই থাকে আৰু শুন এই আমাৰ তই ইউটিউবত চা মৰম বিৰাগেশ্যন চা নে নাচানো কিয় চাম তেনেকুৱা এই মৰম বিৰাগেশ্যন চাবি কি ধুনীয়া অলপ শিকবিছো তাৰ পৰা কি ভিডিঅ' বনাইছে এইবিলাক আৰু আপুনি আমাৰ আমাৰ চেনেলটো তো চাওক চা। মৰম প্ৰিয়া ক্ৰিয়েশ্যন সাবস্ক্ৰাইব কৰক আকৌ চলি Subscribe কৰক। নহ'লে কিন্তু খোচাবাত দিম তোক মই। খোচাবাত মৰম প্ৰিয়া ক্ৰিয়েশ্যন শান্ত নহয়। মৰম প্ৰিয়া ক্ৰিয়েশ্যন ভিডিঅ'বিলাক আমাৰ মৰম প্ৰিয়া ক্ৰিয়েশ্যন বহুত ভাল চেনেল বহুত ধুনীয়া আমি কমেডি অলপ শিকবো তাৰ পৰা চাব শিকবো চাব এইবিলাক টিকটক বাদ দিব পাৰা আপুনি আমাৰ লগত মৰম প্ৰিয়া ক্ৰিয়েশ্যন ভালকে কওক হে মৰম প্ৰিয়া ক্ৰিয়েশ্যন ভিডিঅ'বিলাক যদি ভাল লাগে চেনেল ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব শান্তি নহয় কৈছে অলপ দুই হৈছে নে এতিয়া শান্তি হৈছে নে এতিয়া সকলোৱে দে ভিডিঅ'বিলাক ভাল লাগিলে শ্বেয়াৰ সকলোৱে like সাবস্ক্ৰাইব কৰিব। কৰি দিব কিন্তু আমাৰ মৰম ভিডিঅ' প্ৰিয়া ক্ৰিয়েশ্যন যিহেতু চবে সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আমি জানো চবে আমাক ভাল পায় আৰু বিশ্বাস আছে, সকলোৱে আদৰ দিব বিশ্বাস। গতিকে এতিয়া যাওঁ মই যাওক। মই আপোনাৰ কথা ক'ব খুজিছোঁ হয় ইহঁতে কোৱা কথা থাকিলে হয় মই একচুৱেলি বহু সময় শুনিলোঁ মই ভাবিলোঁ অলপমান কি মানে চেনেল হেৰিবিলাক কি হৈ আছে মই বুজি পোৱা নাই এই আমাৰ চেনেলবিলাক এইবিলাক এপবিলাক আপোনালোকে দেশৰ হকে অলপমান এটা এপ আনইনষ্টল কৰিলে আপোনাৰ তেজ নাযায় নহয় এটা এপ আনইনষ্টল কৰিলে দেশখনৰ ভাল পোৱাটো জগাব পাৰিব আপোনালোকে বেলেগ কৰিব নালাগে আপোনাক বৰ্ডাৰত ডিউটি কৰিব নালাগে আপোনালোকে এটা এপ হেৰি কৰক আনইনষ্টল কৰক ভাল লাগিছে সঁচা কথা ভাল লাগিল শুনি